Hey guys, welcome back to my YouTube channel and বহুত দিন পিছতে এইটো চেনেলত এটা লং ভিডিঅ' মই বনাই আছোঁ গাইজ বহুত দিন পিছত ব্লগ বনাইছোঁ ন মই নোৱাৰিব তো গাইজ ইপিনে চক ছানছেট হ'ব হৈছে তো মই এতিয়া নামি যাম তো নামি যায় দেখাই আছোঁ তো गाइस ये चौक मेरा नन्ना मुन्ना सागोली का साना और इसका माँ है इधर इसके सिंग में मतलब सिंग एकदम ओ रॉक सो कलर कर दिसो पिंक कलर तो पिंक कलर কৰি দিছো তো গাইস ইমান বাকপাস নকৰি তলত নামি যায় লগ পাই আছো ৰব প্লিজ গাইস প্লিজ তো হোৱাটছআপ গাইজ ব্লগটো আৰম্ভ কৰোঁ দিয়ক আপুনি কিবা ক'ব বুলি কি ক'ব মই আপোনাক প্লিজ ছাবস্ক্ৰাইব কৰোঁ দিয়ক ইমান আহিছে ইমানক লগ পাই আপোনাক দেখাইছোঁ এতিয়া মানে মাতটো জনে চাগে গাড়ী চলিছে ন তো গাইজ ৰ'ব চেল্ফি দি অলপ দিগদাৰ হয় বহুত দিন পিছত বনাই আছোঁ ন তো গাইজ একো নাই ৰ'ব যাই কিনে দেখাইছোঁ তো গাইজ আহি ইমানক লগ পাই গ'লোঁ মন শনি ল'ৰাটো সিহঁতৰ লগ এটা লাগে মোক সদায় কয় প্লিজ গাইজ দেখছি সঁচা কথা ক'লে এনেকৈ তো গাইজ চিপিন চাওক এখন গাড়ী নাই কিন্তু যেতিয়া মই কিবা এটা কম তেতিয়া গাড়ী খানি সেইখন গাড়ী একদিন আমিও গাড়ী ঘূৰিম এতিয়া যা আছোঁ আমি কিবা খাবলৈ অলপ কাগজ যাই ডিচাইড হ'ব কি খাম কি নাখাম চৰি গাড়ীৰ পোৱাৰ আমি য'ত খাব গৈছিলোঁ মানে এক দোকানখন বন্ধ হয় ন এতিয়া আমি কিবা বেলেগ দোকানত যাই আছোঁ গাইছ আপোনালোকে মোৰ চকু চাওক প্লিজ গাইছ এখন খুন্দা লৈ গাইছ প্লিজ হোৱাটছআপ কি ঘণ্টা বনাইছে চব ঠেলা লাগব নপৰিলেই হ'ব লাগব এইকেইটা ঘূৰি ভাল পইচা পালিব মই এখানে ঘূৰিম বুলি ভাবিছোঁ নেকি গুৱাহাটীত বহুত ভিৰ লাগে এক ছেকেণ্ড জাম লাগে মানে জাম ভাল লাগিল কিমান ভিৰ দেখিব পাৰিছে আহি গ'ল চিংৰাটো খেলাওঁ ইমান তো গাইছ আমাৰ খোৱা হৈ গ'ল ইমানে খাই আছে গাড়ী নাহোঁ জলদি কৰি লৈছোঁ মানে গাড়ী লিহে বেকিং চেকিং লৈ খাইছে লৈ আমি যাওঁ ইমানক দিলোঁ বিদায় তো গাইছ ভিডিঅ'টো কিবা হৈ গৈছিল আটা গুচি গৈছিল ইমানক দিলোঁ বিদায় যিমান যাই আছে দেখাব নাই চাগে দেখাই পাব সি গুচিয়ে গৈছিল মই মানে এতিয়া ঘৰতে আৰু খাম ইয়াক তো আজি ভিডিঅ' দেখি আছিল ভিডিঅ'টো চাই লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' লাগিলে মানে এনেকুৱা ফাল্টু কণ্টেণ্ট লাগিলে এটা লাইক কৰি দিব বাই Thanks for watching. Bye.